নমস্কাৰ বন্ধুসকল, মই আকাশ বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি ডাৱৰীয়া বতৰ ভাবিলোঁ বহুত দিন ব্লগ চগ বনোৱা নাই, ব্লগ এটাকে বনাওঁ। ব্লগটো কি বনাম আৰু একো স্পেচিয়েল নাই। ভাবিলোঁ যিহেতু আমি বোকাখাটত থাকোঁ, সেইকাৰণে বোকাখাটখনটো জানেই আপোনালোকে পেৰাৰ বাবে ফেমাছ আৰু পেৰা আৰু পুৰিৰ বাবে ফেমাছ। চ' বোকাখাট টাউনখনকে আপোনালোকক ইমান দেখুৱাম, কিনো দেখুৱাম আপোনালোকে দেখিছে থাকে। ব'লক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু আপোনালোকে কণ্টিনিউ কৰিব। তেনেহ'লে আমি এতিয়া টাউনৰ ফালে গৈ আছোঁ আৰু আমি মানে ভাড়াঘৰত থাকোঁ। ইয়াত চাব পাৰে আপোনালোকে, এইফালে এনেকৈ গৈ সেই ৰুমটো আমাৰ ৰুম, সেইফালৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি এইফালে যামগৈ। এতিয়া আমি গৈ আছোঁ, মোৰ লগত আছে আৰু এজন ল'ৰা, ইউবৰাজ চাব পাৰে, আগে আগে গৈ আছে। ইয়াৰ এটা ইউটিউব চেনেল আছে, ইউবৰাজ অসম বুলি, আপোনালোকে চাব। বহুত মজা ব্লগ বনাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোকো ছাবস্ক্ৰাইব কৰি দিব। এইটো মানে ফাৰ্ষ্ট ব্লগ যাব আৰু কিবা কৰিব আৰু। আমি দুটাহে আজি মানে লগৰ আৰু দুটা আছিলে মানে ৰুমত, কলেজ বন্ধ সেইকাৰণে ঘৰলৈ গৈছে। আমি নগ'লোঁ মানে সোমবাৰৰ পৰা আমাৰ এক্সাম আছে, সেইকাৰণে নগ'লোঁ। তো ব'লক আমি টাউনলৈ গৈ থাকোঁ। টাউনেদি যাব পাৰিলে, কিন্তু গাঁৱৰ মাজতে গৈ আছোঁ। গাঁৱৰ মাজেদি গৈ এনেকৈ টাউনেদি ওলাই আহিম আৰু গাঁৱৰ মাজেদি গৈ টাউনেদি ওলাই আহিম। তাৰপিছত আপোনালোকৰ মানে বোকাখাটৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকৰ টাউনটো দেখুৱাইছোঁ। ব'লক হওক, এতিয়া গাঁৱেদি গৈ আহোঁতেনে টাউন হৈ ঘূৰি বন্ধুসকল, আমি এতিয়া আহি এটা শিৱ মন্দিৰ পাইছোঁহি। টাউন পামগৈ আৰু টাউন পোৱাহি নাই এতিয়ালৈকে। চাব পাৰে, এইটো এটা শিৱ মন্দিৰ আছে। আজিলৈকে অহা নাই, ওচৰতে আছে যদিও মানে আহি পোৱা নাই। এদিন আহি চাব লাগিব, শিৱৰাত্ৰিত আহিম আকৌ। হাঙলা খাবলৈ মানে কি কোৱা? হয় হয়, মজা। সেয়া দেখিছে। তাৰপিছত এইটো তিনিআলি বুলি কয়, কি তিনিআলি নাজানো। এইফালে যায় আপোনালোকে ধনশিৰিমুখ, আৰু আমি এইফালে যাম, টাউন যাম। এইফালে টাউন পায় মানে এইফালে ধনশিৰিমুখ যাব পাৰি। ব'লক গৈ থাকোঁ। এয়া খাবলৈ মৰ্টন লৈ ল'লোঁ দোকানৰ পৰা। মৰ্টন খাই খাই গৈ থাকিম আৰু। ব'লক এটা খাওঁ, খাই লওক এটা, চোবাই গৈ থাকোঁ আৰু। এয়া চাব পাৰে, টাউন পাইছোঁহি আৰু। তো গাইজ, ফাইনেলি আমি আহি টাউন পাইছোঁহি আৰু। চাব পাৰে আপোনালোকে, লাজ লাগিছে মানে অলপ বনাবলৈ, বহুত দিন বনোৱা নাইতো। আপোনালোকে দেখিবলৈ পাইছে, আমি এতিয়া টাউন পালোহি। এইটো ট্ৰেফিক পইণ্ট। তাৰপিছত এইভাগেদি আপোনালোকৰ কাকচাং যাব পাৰি। নহয়, এইটোৱেদি যাব পাৰি, এইটোৱেদি যাব পাৰি কাকচাঙলৈ। তাৰপিছত এখন ইয়াত এখন গেট আছে, চাব পাৰে, এখন কি শ্ৰী চিকন আটা খান। ইয়াত আৰু চুপাৰ, আল্ট্ৰা, ট্ৰাক, পাঞ্জাৱী এইবোৰকে মানে পূৰা হাই ফাই গৈ থাকে। দেখিছে কিমান ডাঙৰ ডাঙৰ, ভয়ে লাগি যায় গাৰ কাষেদি গ'লে। ৰাস্তা পাৰ হ'বলৈকে মানে ভাবিব লাগে। ৰাস্তাটো পাৰ হৈ লওঁ আৰু এই বোকাখাট টাউনত এখন মানে বহুত ডাঙৰ বজাৰ বহে, মানে এদিন বুলি নহয়, বাৰ হিচাপে নহয়, সপ্তাহটো মানে 7 দিনেই বজাৰ বহে। তো বজাৰখনকে আপোনালোকক দেখুৱাবলৈ আহিছোঁ, চাব পাৰে। বহুত ডাঙৰ বজাৰ, আপোনালোকে কি কৈছে, চব পায় আৰু এভৰিথিং। এপাক চক্কৰটা মাৰি দিওঁ, এতিয়া আপোনালোকে পেণ্ট, চেণ্ডেল, জোতা, মোজা চব পাব। একদম মজা নাইকি চুচু আছে, নাইকি নাই, পুমা আছে। এয়া ভগৱানৰ ফটো, জোতা, পাচলি। এই বজাৰখনৰ মাজে মাজে ঘূৰি ফুৰিও ভাল লাগে, মানে বহুত বস্তু দেখিবলৈ পাই যে, মানে কি ক'ব আপোনালোকে চায়ে থাকক আৰু। ডেইলি আহোঁৱে আমি ডেইলি আহোঁ বুলিয়ে ক'ব পাৰি বজাৰখনলৈ। ভাল লাগে মানে, এইটো কথা নহয়।
আৰু একো নাই যে টাউনখনত এই বজাৰখনে আছে আৰু এইখনকে ঘূৰি ফুৰিম কি নাই এইফালে এখন মাছৰ বজাৰ বোলক চাই আহোঁ ওলাই আহিলোঁ বজাৰৰ পৰা আহিয়ে আপোনালোকে কিবা এটা নাট্যমন্দিৰ এখন নদী গৈছে দেই ইয়াৰ নাট্যপতি বহুত ডাঙৰ এটা নাট্যমন্দিৰ ইয়াত বিয়া তাৰমানে হৈয়ে থাকে আজিহে নাই আজি দেওবাৰ শনিবাৰ কাৰণে নাই চাগে শনিবাৰে মানুহে বিয়া পাতে বিয়া পাতে আজি বিয়া দিন নাথাকিব পাৰে বিয়া দিন নাথাকিব পাৰে মানে বিয়া থাকে এদিন খাই চাম সমতা বিয়া এইটো মানে অকণমান বেলেগ ধৰণৰ বেলেগ আহি আছে ন এয়া দেখিছে আপোনালোকে চুপাৰ মানে আলটি আলটি চুপাৰ যায় আৰু বেটেৰী গাড়ী লৈ যাম বোকা খাট নহয় रुको जरा सबर करो কাজিৰঙা এইটো একদম নেশ্যনেল হাইৱেটো গাড়ী মানে অহৰহ গৈয়ে থাকে অহা তাৰমানে ক্ষতিয়ে নাই মানে সেইপিনে আপোনালোকে কাজিৰঙা যায় কাজিৰঙা গুৱাহাটী শ্বিলং চব এতিয়া গোটেই টাউনখন ভ্ৰমি পেলাই আমি ৰুম পাইছোঁহি ৰুমত সোমোৱাগৈ নাই ইয়াৰ ৰুম পাইছোঁহি ৰুমত কি কৰিম এতিয়া অকণমান শুই ল'ম এই কাপোৰ কানিবোৰ ৰ'দত সঁচাই ৰ'দৰ পৰা ভিতৰলৈ ভৰাম সেয়া কাপোৰ কানি ৰাতিপুৱা মানে ৰ'দত দিয়া হৈছিল ৰ'দ নাইও যদিও মানে ঠাণ্ডা ৰ'দটো ওলাইছিলে কাৰণে উলিয়াই দিছিলোঁ তেওঁ বুলি ৰ'দ নাই তুলি চুলি উলিয়াই থোৱা আছে ইয়াৰ কাপোৰ ধুই থোৱা আছিলে যাওঁ তলাটো খুলি লওঁ এয়া তলা চলা খুলি ৰুমত সোমাইছোঁ ভাল লাগি গৈছে আৰু অলপ খোজ কঢ়া নাই আজি লাইট চাইটবোৰ দি লওঁ লাইট জ্বলি আছে